মই আপোনালোকক মোৰ ইউটিউব চেনেল এডুকেট নিউজি অফিচিয়েললৈ স্বাগতম জনাইছোঁ। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে টেট এম্পাৱাৰ্ড কমিটি অসমৰ তৰফৰ পৰা এখন পাব্লিক নটিচ প্ৰকাশ পাইছে আৰু এই নটিচখন স্পেচিয়েল টেট এক্সাম সম্পৰ্কে মই আপোনালোকক এই নটিচখন পঢ়ি বুজাই দিছোঁ। It is for the general information of all concerned that due to COVID-19 pandemic, the special TET examination could not be conducted on 28/2/2021 in accordance with the government notification number PMA 110/2014-162 dated 6 September 2021. তো যি স্পেচিয়েল টেট এক্সামিনেশ্যন এই বছৰৰে যোৱা ফেব্ৰুৱাৰী 28 ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱাৰ কথা আছিলে, কিন্তু COVID-19ৰ কাৰণে তেওঁলোকে অনুষ্ঠিত কৰিব নোৱাৰিলে। এতিয়া তেওঁলোকে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াতে স্পষ্টকৈ লিখিছে, ইট ইজ ডিচাইডেড টু হোল্ড দ্য স্পেচিয়েল টেট এক্সামিনেশ্যন অন 3rd October 2021। এতিয়া আমি স্পষ্টকৈ ক'ব পাৰোঁ যে স্পেচিয়েল টেট এক্সাম অহা মাহৰ 3 তাৰিখে অনুষ্ঠিত হ'ব। দ্বিতীয়তে লিখিছে, ছেকেণ্ডলি ডিউ টু administrative exigencies, the centers of the candidates of some of the districts are shifted to other districts. আৰু তেওঁলোকে স্পষ্টকৈ লিখিছে যে কিছুমান এক্সাম চেণ্টাৰ তেওঁলোকে স্থানান্তৰ কৰিছে। সেয়েহে ইয়াতে লিখিছে, টেট এম্পাৱাৰ্ড কমিটি আছাম উইল ইছ্যু ফ্ৰেছ এডমিট কাৰ্ড টু ইচ অফ দ্য কেণ্ডিডেট শ্বয়িং দ্য ৰিভাইজ ডেট এণ্ড এক্সামিনেশ্যন চেণ্টাৰ। তেওঁলোকে যি এডমিট কাৰ্ড নতুনকৈ প্ৰদান কৰিব, এডমিট কাৰ্ডসমূহ নতুনকৈ প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। তো সেয়ে তেওঁলোকে জনাইছে যে অল দ্য কেণ্ডিডেটছ উইল হেভ টু ডাউনলোড দেয়াৰ ৰিভাইজ এডমিট কাৰ্ড ফ্ৰম 10 AM of 10 September 2021। যি নতুনকৈ এডমিট কাৰ্ড যি প্ৰদান কৰিব, সেই এডমিট কাৰ্ডসমূহ কেণ্ডিডেটসকলে 10 ছেপ্টেম্বৰৰ ৰাতিপুৱা 10 বজাৰ পৰা ডাউনলোড কৰিব পাৰিব। ইয়াতে লিখিছে কেনেদৰে ডাউনলোড কৰিব সেইটোও কৈ দিছে, বাই লগ ইন টু দ্য ৱেবছাইট অফ সমগ্ৰ শিক্ষা অভিযান www.ssa.assam.gov.in। কেণ্ডিডেটসকলে নিজৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰাৰ বাবে লগ ইন কৰিব লাগিব ssa.assam.gov.in-ত। ইয়াতে লিখিছে আৰু দ্য কেণ্ডিডেট হেজ টু প্ৰভাইড ইন লগতে এইটোও জনাই দিছে যে কেণ্ডিডেটসকলে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিবলৈ গ'লে তেওঁলোকে নিজৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড দিব লাগিব। এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড দি পেলাই তেওঁলোকে নিজৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব পাৰিব। তো এইখিনি আছিল আজিৰ পাব্লিক নটিচত প্ৰকাশ পোৱা স্পেচিয়েল টেট এক্সাম সম্পৰ্কীয় জাননী। আশা কৰোঁ আপোনালোকে এই খবৰটো পাই আনন্দিত হৈছে। আৰু লগতে মই এই কথা জনাওঁ যে আপোনালোকক যে মোৰ এই চেনেলটোৰ যোগেদি টেটৰ সম্পৰ্কীয় বিভিন্ন ধৰণৰ ভিডিঅ' প্ৰভাইড কৰা হ'ব। টেটৰ যিবিলাক চিলেবাছ আছে, যিখিনি চিলেবাছ আছে, সেই চিলেবাছৰ ওপৰত প্ৰশ্ন উত্তৰসমূহ পৰীক্ষাত আহিব পৰা প্ৰশ্ন উত্তৰসমূহ এই ভিডিঅ'ৰ যোগেদি প্ৰদান কৰিম। তো আপোনালোকে মোৰ চেনেলটি এডুকেট নিউজ অফিচিয়েল চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।